পইণ্টৰ পৰা 5 কিলোমিটাৰ পইণ্টলৈকে আমি টৰ্চ লাইট প্ৰচেছন কৰিছিলোঁ ইন প্ৰটেষ্ট এগেইনষ্ট MOS 2021 স্পেচিয়েলি paragraph 2.3 আৰু 2.9 আৰু 3.8 এইবিলাক বহুত বেয়া আৰু 2.1ও বেয়া আছে খুব বেয়া আমাৰ ট্ৰাইবসকলক হিল ট্ৰাইবসকলক পুৰা সাপ্ৰেছ কৰিবলৈ নাইকিয়া লিকুইডেট কৰিবলৈ নাইকিয়া কৰিবলৈ এই MOSটো সহি কৰা হৈছে আমি গোটেই সেকশনটো আমি অপোজ কৰা নাই যিসকলে যি ৰিহাবিলিটেশ্যনৰ কাৰণে টকা আনিছে সেইটো আমি অপোজ কৰা নাই ৰিহাবিলিটেশ্যন প্ৰগ্ৰাম আমি এইটো অপোজ কৰা নাই আৰু পিছ একৰ্ড আমি অপোজ কৰা নাই কিন্তু পিছ একৰ্ড লগতে এই ট্ৰাইবসকলক ধ্বংস কৰিবলৈ চুক্তি সহি কৰা পেৰাগ্ৰাফবোৰটো আমি অপোজ কৰিছোঁ আৰু এইটো অপোজ কৰি থাকিম আমি আজি টৰ্চ লাইট প্ৰচেছন কৰিছিলোঁ কিন্তু পুলিচসকলে কৈছে হাইকোৰ্ট অৰ্ডাৰ আছে টৰ্চ লাইট ল'ব নোৱাৰে বুলি কিন্তু কথাটো হৈছে হাইকোৰ্ট আছেনে নাই অৰ্ডাৰ আমি নাজানো তেওঁলোকক অৰ্ডাৰটো দেখুৱাবলৈ আমি কৈছোঁ তেওঁলোকে অৰ্ডাৰটো দেখুৱাব নোৱাৰিলে আৰু 144 CRPCও নাই অৰ্ডাৰ আণ্ডাৰ 144 CRPC এইটো প্ৰমুলগেট কৰা নাই ইয়াত তেতিয়া এনেকুৱা চিটুৱেশ্যনত আমি প্ৰচেছন কৰিবলৈ পাৰ্মিশ্যন ল'বলৈ কথা নাই আৰু আমি ৰাতিটো টৰ্চ লাইট লোৱা কাৰণটো হৈছে এটাটো মানুহবিলাকক আমাৰ ট্ৰাইবসকলক এনলাইটেন কৰিবলৈ হে কৰিছোঁ ফিজিকেলি এনলাইটেন কৰিবলৈ আমি যদি আন্ধাৰত যাওঁ তেতিয়াহ'লে আমাক বেয়া বুলি ক'ব আৰু অন্য মানুহ এটেক কৰিবলৈ আমাৰ সুবিধা বেছিকৈ পাব সেইকাৰণে আমি টৰ্চ লাইট লৈছিলোঁ কিন্তু সেইটো পুলিচে নামানিলে আৰু 144 CRPC প্ৰমুলগেট কৰা হোৱা নাই সত্ত্বেও আমাক পাৰ্মিশ্যন ল'ব লাগে বুলি কয় তাৰমানে তেওঁলোকে ডেমক্ৰেচিটো ধ্বংস কৰিছে তেওঁলোকে আমাক এতিয়ালৈকে 6 জন আমি জনালৈকে 7 জন এৰেষ্ট কৰি লৈ গৈছে মোকো এৰেষ্ট কৰিবলৈ খুব ধৰিছিলে সেইকাৰণে আমি আপত্তি কৰিছোঁ আমি কণ্ডেম কৰিছোঁ এই এডমিনিষ্ট্ৰেশ্যনৰ একশ্যনটো এইটো নাম হৈছে এজন ৰবিনসন ইংটি son of পাৰি ইংটি আৰু বিদৰ সিং ৰংপি son of লিণ্ডক ৰংপি আৰু ৰোহিত টিমুং son of বাবু সিং টিমুং দিলীপ ৰংফাৰ সঞ্জয় ক্ৰামছা son of সাৰ্থে ক্ৰামছা আৰু ৰিলিপচন ইংটি son of দিলীপ ইংটি আৰু এইফালে ৰংবং তেৰাং son of চন্দ্ৰ তেৰাং ইমানলৈকে তেওঁলোকে জোৰ জাৰ কৰি জবৰদস্তি কৰি ডেমক্ৰেচিটো কি কয় ধ্বংস কৰি তেওঁলোকে এৰেষ্ট কৰি লৈ গৈছে আমি এই ডেমক্ৰেচি ধ্বংস কৰাটো আমি আপত্তি কৰিছোঁ কণ্ডেম কৰিছোঁ আমি ইমিডিয়েটলি তেওঁলোকক এৰিব লাগে আৰু আমাক প্ৰচেছন কৰিবলৈ পিচফুল প্ৰচেছন আমিতো পিচফুল প্ৰচেছন আমাক কৰি থাকে দিন ৰাত হ'লেও কৰি থাকিবলৈ দিব লাগে ৰাতি বেছি ৰাতি বুলি কথা নহয় 8টা 9টালৈকে আমি কৰিব পাৰোঁ কাৰণ গোটেই দিনটো আমাৰ চব দুখীয়া মানুহ জংঘললৈ আমাৰ ফাৰ্মলৈ কাম কৰিবলৈ যায় সেইকাৰণে আমি ইভিনিংহে সময় পাওঁ